লগতে হেৰি দিহানাম শিকিবলৈ ষ্টাৰ্ট কৰিছে, নিজে শিকিছে আৰু নিজে শিকিও বাহিৰত গাবলৈও গৈছে। আজি গোটেই টিমটো নাই, দুজনমানহে আছে মোৰ লগত। হেৰি কৈছে ভিডিঅ' এটা বনাব লাগে, ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ, কাৰণ সকলো আছিল কৈয়ে আছে ভিডিঅ'টো বনাবলৈ, আৰু ভাবিলোঁ আজিয়ে বনাই দিওঁ। বতৰটো যিহেতু বেয়া, ঘৰতে আছোঁ, তেনেকৈ কৈ আছে যিহেতু ওলাই মেলি আছে, চাওঁ এতিয়া কোন কোন আছে। আজি গোটেই টিমটো নাই, কেইগৰাকীমানহে আছে। যিহেতু যদিহে দিহানাম শুনি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব, কাৰণ চেনেলটো নতুন। এই আমাৰ ৰিচিও চিঞৰি আছে, তুমি দিহানাম গাব আহিছা নি? হা গাবা? ককাই গছত বহি আছে, ব'লকচোন এহেঁতৰ দিহানাম শুনো। কোনে ষ্টাৰ্ট কৰিব দিয়া? শ্ৰীমন্ত শংকৰ ডাঙৰকৈ গাবি। হৰি ভকতৰ জানাগ্ৰেণ কল্পতৰু তাহাঁত বিনাই আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু মাতৃ নামে সত্য
আগলৈ যাতে আৰু ভালকৈ গাব পাৰে, কাৰণ সিহঁতৰ কোনো গুৰু নাই, তেওঁলোকে নিজে শিকিছে। লকডাউনত স্কুল যিহেতু বন্ধ, পঢ়া শুনাৰ মাজতে সিহঁতি ভাবিছে যে হৰিনামকে শিকিছে বৰনামঘৰত। সিহঁতি আৰু আছে ল'ৰা ছোৱালী, সিহঁতি এতিয়া 5টাহে আছে। ঘৰৰ ওচৰৰে কাৰণে সিহঁতি কৈ আছিলে কাৰণে মই কৰি দিলোঁ। আৰু এটা দেখুৱাম বাৰু যেতিয়া তেহেঁতৰ গোটেই খোলা হ'ব। ক'ভিডৰ কাৰণে ওলায়ো অহা নাই ল'ৰা ছোৱালীবোৰ, আৰু আমাৰ ওচৰৰে ল'ৰাকেইটা ওচৰৰ মানে ভতিজা হৈছে বাৰু। বাকীখিনি যেতিয়া আহিব গোটেই টিমটোক মই একেলগে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকে গাবলৈ ভাবিও আছিলে, আজি বৰষুণৰ কাৰণে আহিব নোৱাৰিলে, আৰু এহেঁতি অহাৰ কাৰণে মই কৰি দিলোঁ। যদি দিহানামটো ভাল পোৱা হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।